নমস্কাৰ, কি খবৰ সকলো? আশা কৰোঁ সকলো ভালেই আছে। পোনপ্ৰথমে মই আপোনালোক সকলোলৈকে মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু আপোনালোকে গম পাইছে এবাৰ আমি চেন্নাইত আছোঁ, আৰু চেন্নাইত থাকিনো আমি কেনেকৈ মাঘৰ বিহু পালন কৰিলোঁ তাকে মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈকে, আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পিঠাগুড়ি, তিল, গুড় আদি মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ, আৰু আহি পাই গ'লহি আমাৰ তিল, গুড়, পিঠাগুড়ি ইত্যাদি বিহুৰ সামগ্ৰী। এয়া তিলৰ লাড়ু বনালোঁ মই। বেছি বনোৱা নাই, কমকৈ বনাইছোঁ, যিহেতু খোৱা মানুহ বৰ বেছি নাই, সেয়েহে কমকৈ নিয়মটো কৰি বনাইছোঁ আৰু তিলৰ লাড়ু। আৰু অসমৰ বাহিৰত থাকিলেও উৰুকাৰ খানাটো খাবই লাগিব, সেয়েহে মই বজাৰ কৰিবলৈ ওলাই আহিলোঁ। মুৰ্গী এটা ল'লোঁ আৰু মিছা মাছ ল'লোঁ। মিছা মাছ ভাজি খাম আৰু মুৰ্গীৰ জোল বনাম, তেনেকৈয়ে আমাৰ উৰুকাৰ খানা হ'ব আজি। আৰু বিহু বুলি আমি চিৰা, দৈ, পিঠা, লাড়ু আদি খালোঁ। খাই লৈ আমি এতিয়া ওলাই যাম। আৰু এতিয়া পিঠা পনা বনাই মেলি আমি ওলাই যাম অলপ। মই আৰু আমাৰ ওচৰৰে বৌ এগৰাকী যাব, মা যাব। আমি যাম চেন্নাই মেৰিনা বিচলৈ, আৰু চেন্নাই মেৰিনা বিচত গৈ আমি কি কৰিলোঁ, তাত কেনেকুৱা পৰিৱেশ মই আপোনালোকক সকলো দেখুৱাম। ভিডিঅ'টো চাই যাব আগলৈকে। আৰু মেৰিনা বিচৰ মেইন গেটেদি সোমাই আহিলে আপোনালোকে এনেকুৱা বিভিন্ন ধৰণৰ দোকান দেখিবলৈ পাব। আমাৰ গহপুৰত যেনেকৈ মেলা হয় তেনেকুৱাই অনুভৱ হ'ল মোৰ। মেলালৈ সোমাই অহাৰ নিচিনাই লাগিলে। বিভিন্ন ধৰণৰ সজোৱা বস্তুৰ দোকান, খোৱা বস্তুৰ দোকান আজি মই দেখিবলৈ পালোঁ মেৰিনা বিচলৈ আহি। আৰু মেৰিনা বিচলৈ আহিলে আপোনালোকে এনেকুৱা ধৰণৰ ঢেৰ দোকান দেখিবলৈ পাব। তেওঁলোকে মণি, মুকুতা, শংখ আদি বহুত কম দামত বিক্ৰী কৰে ইয়াত। আৰু সাগৰৰ পাৰলৈ আহিছোঁ, এতিয়া সাগৰীয় মাছটো খাবই লাগিব। আৰু মেৰিনা বিচত এনেকুৱা দোকান আপোনালোকে ঢেৰ পাব। বিভিন্ন ধৰণৰ সাগৰৰ মাছ তেওঁলোকে মছলা সানি এনেকৈ সজাই থৈ দিয়ে, আৰু আপুনি যোনটো খাওঁ বুলি কয় সেইটো মাছ আপোনাৰ চকুৰ সন্মুখতে ভাজি দিব। বিৰাট ভাল লাগিলে খাই। আৰু মেৰিনা বিচত শনিবাৰে দেওবাৰে বহুত ভিৰ হয়, আৰু আজি যিহেতু দেওবাৰ সেয়েহে ভিৰ আপোনালোকে দেখিছেই কিমান বেছি ভিৰ হৈছে। আৰু বিৰাট ভাল লাগে সাগৰৰ পৰা তেনেকৈ বহি। ঘোঁৰাৰ পিঠিত উঠা চখ এটা আচলতে সৰুৰ পৰাই আছিলে, যিহেতু টিভিত দেখিয়ে আহিছোঁ আমি ইমান দিনে, আৰু সেয়েহে ঘোঁৰাটো দেখি মই ৰখি নাথাকিলোঁ, ঘোঁৰাৰ পিঠিত উঠিলোঁ। আৰু ঘোঁৰাৰ পিঠিত উঠি আচলতে যিমান ভাল লাগিলে সমানে ভয়ো বেছি লাগিলে, কাৰণ তাত উঠি লৈ বেলেঞ্চ কৰিব নোৱাৰিলে ঘোঁৰাৰ পৰা পৰা চান্স বহুত থাকে, আৰু বিৰাট জোৰত ধৰিব লাগে। আৰু সেয়েহে বেছি দূৰ নগ'লোঁ, অলপ দূৰ গৈ আকৌ ঘূৰি আহিলোঁ। ঘূৰি আহি মাও উঠিলে, মাকো উঠালোঁ ঘোঁৰাৰ পিঠিত। বহুত ভাল লাগিলে। বিহুৰ দিনা আমি সাগৰৰ পাৰলৈ গ'লোঁ, এনেকৈ এনজয় কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক, আৰু ভিডিঅ' দেখিব আমি কি কৰিলোঁ সাগৰৰ পাৰত। আৰু এই নাওখন যে দেখিছে, এই নাওখন এইমাত্ৰ সাগৰৰ পৰা আহিছে, আৰু এই নাওখনতে আছে বিভিন্ন ধৰণৰ সাগৰীয় মাছ। সেয়া মিছা মাছ, সাগৰীয় মিছা মাছ, সেয়া কেঁকুৰা, আৰু বিভিন্ন ধৰণৰ মাছ আমি দেখিবলৈ পালোঁ ইয়াত। বিৰাট ভাল লাগিলে মাছকেইটা চাই। আৰু আজিৰ এই মেৰিনা বিচৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। আপোনালোক সকলোকে পুনৰ এবাৰ মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ, আৰু আপোনালোকৰ বছৰটো ভালে কুশলে পাৰে হওক তাকে কামনা কৰিছোঁ। ধন্যবাদ।